বহুত কষ্ট বিৰত হেৰাই গলো আমাক বিচাৰি আহক গাইজ কেলে পাম তো কিন্তু কেলে ক'ব লাগে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আশা কৰোঁ সকলো ভালে আছে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম থাম্বনেইল লিখি চাগে গমটো পালেই যে শিৱৰাত্ৰি চাবলৈ গৈ আছোঁ পিছে ভিডিঅ'টো আজিৰ নহয় দেই দুদিন আগৰ হয় কালি দিনটো বহুত বিজি আছিলোঁ মই চ' সেইকাৰণে ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ লেকচাৰ দিওঁতে এইফালে আহি শিৱসাগৰ পালোহি আৰু এইটো চাগে আপোনালোকে এনেও চিনি পাইছে তথাপিতো যিসকলে চিনি নাপায় তেওঁলোকক বাৰু মই পিছত জনাই আছোঁ কোন হয় তাই পিছে আমি এইফালে এতিয়া মেলা চোৱাত লাগিলোঁ দেই পিছে আপোনালোকে শিৱৰাত্ৰি চালেনে এটা কমেণ্ট কৰি জনাব আকৌ দেই বাৰু দুই এখন দোকান চাই আমাৰ আকৌ ভোক লাগিলেই নহয় সেইটো কাৰণে লগালগ গ'লোঁ পেট পূজা কৰিবলৈ আৰু ধুনীয়াকৈ বহি লৈ এতিয়া মই তাইক আপোনালোকৰ লগত চিনাকি কৰাওঁ তো তাইৰ নাম হৈছে লক্ষ্মী দাস যদিহে আপোনালোকে তাইক ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আৰু আমি ইয়াতে খালোঁ এতিয়া চাওমিন তাৰপিছতে আমি খাই বৈ এতিয়া গ'লোঁ মেলা চাবলৈ চ' এইফালে লক্ষ্মীয়ে কিবা কিবি চাই আছে আৰু ঘৰৰ কাৰণে আৰু ময়ো বাৰু নোচোৱা নহয় ময়ো কিবা কিবি দুটামান বস্তু ল'লোঁ বাৰু ভালদৰে ভিডিঅ' বনাব নাপালোৱে গম পায়নে আচলতে ইমানেই ভিৰ যে ভিডিঅ' কৰিবলৈ খুবেই প্ৰব্লেম হৈছিলে বাৰু যি কি নহওক সৰু সুৰাকৈ কেইটামান ক্লিপ বাৰু কৰি আনিছোঁ আপোনালোকেলৈ বুলি বাৰু তাৰ মাজতে আমাৰ আকৌ ফটোবিলাক আছেই নহয় দেখাই আছোঁ বাৰু হাই গাইজ বহুত কষ্ট বিৰত হেৰাই গলো আমাক বিচাৰি আহক গাইজ গাইজ সেই বেলুনটো চাওকচোন কেনেকুৱা ইমান ডাঙৰ একদম জাতিলাওৰ নিচিনা লাগিছে ন সেইকাৰণে বোলো আপোনালোকক দেখাম বুলি ভিডিঅ' বনাই আনিছোঁ 4 ঘণ্টামান এনেকৈয়ে মেলাত ঘূৰাৰ পাছত আমি ঘৰলৈ যাবলৈ বুলি ওলালোঁ আৰু ঘৰ যোৱাৰ আগতে বোলো ব'ল ফুচকা খাই লওঁ চ' দুইজনী এনেকৈ ফুচকা খালোঁ পিছে ভিডিঅ'টো চাই কেনে পালে এটা কমেণ্ট কৰি জনাব লগতে লাইক কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাপোৰ্ট কৰিব বুলি আশা থাকিলে পুনৰ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম পিছে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ আহিলোঁ বাই